বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিৰ পৰা বহু নাম বাদ পৰিছে। হয়, বহু নাম কৰ্তন হৈছে। কিভাৱে কৰ্তন হৈছে, দৰিদ্ৰ লোকৰ নাম কৰ্তন হৈছে, আপোনালোকে সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে চাওক। হয়, আপোনালোকে চাই আছে এক গুৰুত্বপূৰ্ণ খবৰ, এক ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে দুৰ্নীতিৰ বৃহৎ অভিযোগ উত্থাপিত হৈছে। হঠাৎ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে শ মহিলাই কিন্তু ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। মানপত্ৰ নোহোৱাৰ পিছতে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজপথলৈ ওলাই আহিছে শ মানুহ। এই শ মানুহৰ নাম কিন্তু অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীত অৰুণোদয়ৰ নামৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ইফালে গৰৈমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰিছে শ মহিলাই আৰু ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে নাম কৰ্তন হোৱা মহিলাসকলে। বহু দুখীয়া মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে আৰু অযোগ্য ব্যক্তিৰ নাম কিন্তু অন্তৰ্ভুক্ত হৈছে। আঁচনিত বৃহৎ অন্তৰ্ভুক্ত হৈছে দুৰ্নীতিৰ অভিযোগ। এই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে কিন্তু এই মহিলাসকলে ক্ষোভ উজাৰিছে। কিভাৱে ক্ষোভ উজাৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গৰৈমাৰী উন্নয়ন খণ্ড কাৰ্যালয় ঘেৰাও কৰিছে হিতাধিকাৰীসকলে। যিসকলে বঞ্চিত হৈছে সেইসকলে কিন্তু বিভিন্ন অভিযোগ উত্থাপন কৰিছে। দুখীয়া মানুহৰ নাম কৰ্তন হৈছে আৰু ধনী মানুহৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত হৈছে। এই অভিযোগ উত্থাপন কৰিছে যিসকল বঞ্চিত হৈছে সেই বঞ্চিত হোৱা মহিলাসকলে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ বিজেপিৰ বিৰুদ্ধে কিন্তু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। কিভাৱে উত্থাপন কৰিছে, হঠাৎ অৰুণোদয় আঁচনিৰ পৰা শ মহিলাৰ নাম কৰ্তন হৈছে। আপোনালোকে চাওক সেই দৃশ্য। এয়া আপোনালোকে চাই আছে ডাঙৰ এক ঘটনা, এক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে, কিয়নো শ মহিলা ৰাজপথলৈ ওলাই আহিছে। গৰৈমাৰীৰ যি উন্নয়ন খণ্ড আছে সেই উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও কৰিছে। ঘেৰাও কৰি কিন্তু প্ৰতিবাদ সাব্যস্ত ৰাখিছে আৰু এইসকলে উত্থাপন কৰিছে যিসকল যোগ্য ব্যক্তি, যিসকল দুখীয়া ব্যক্তি, সেই দুখীয়া নিচলোৱা ব্যক্তিৰ নাম কৰ্তন হৈছে আৰু যে ধনিক শ্ৰেণীৰ মানুহ আছে সেই ধনিক শ্ৰেণীৰ মানুহৰ নাম কিন্তু অন্তৰ্ভুক্ত হৈছে। এই বিভিন্ন অভিযোগ লৈ কিন্তু এই মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে মহিলাসকলৰ যি ভাষ্য, সেই ভাষ্য কিন্তু মাজে মাজে শুনিবলৈ পাইছে। কিভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণোদয়ৰ বিৰুদ্ধে কিন্তু ব্যাপক অনিয়ম হৈছে, ব্যাপক দুৰ্নীতি হোৱাৰ কিন্তু এই অভিযোগ উত্থাপন হৈছে। আপোনালোকে দেখিবলৈ পাইছে প্ৰতিগৰাকী মহিলাৰ হাতত এশখনকৈ কেৰি বেগ আছে। কেৰি বেগ হাতত লৈ কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইসকলে উত্থাপন কৰিছে যি দুখীয়া মানুহ আছে দুখীয়া মানুহৰ নাম কৰ্তন হৈছে আৰু ধনী মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। এই লৈ কিন্তু অভিযোগ উত্থাপন কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই দাবী জনাইছে যে আমাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে। আমি দুখীয়া মানুহ, আমাৰ নাম কোনো পদ্ধতি যাতে এই লিষ্টৰ পৰা কৰ্তন নহয়, আমি যাতে বঞ্চিত নহওঁ, এই অভিযোগ উত্থাপন কৰিছে। দেখিবলৈ পাইছে আপোনালোকে শ মহিলা। এই মহিলাসকলে কিন্তু বিভিন্ন অভিযোগ উত্থাপন কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাজাৰ হাজাৰ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে অৰুণোদয় আঁচনিৰ পৰা কিয় নাম কাটি দিব। যদি ধনীয়ে পায় তেন্তে দুখীয়া মানুহখিনি কিয় নাপাব, কিয় কাটা গৈছে। সংখ্যালঘু মহিলাক অৰুণোদয় আঁচনি সুবিধা নিদিয়ে নেকি? সংখ্যালঘু মহিলাসকলৰ নাম কিয় কটা গৈছে? ধনীয়ে পাই আছে অৰুণোদয় আঁচনিৰ সুবিধা, কিন্তু দুখীয়া শ্ৰেণীটোৱে পোৱা নাই। দুখীয়াই অৰুণোদয় সুবিধা পোৱা নাই, দুখীয়াখিনিৰ নাম কাটা গৈছে। কিয় কাটা গৈছে দুখীয়াৰ নাম? বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অৰুণোদয়ৰ পৰা নাম কটা যোৱাৰ পিছতে ৰাজপথত